City of Surrender of Goa. We are here in Agora Fort. Man, dhuniya building. Ekhon letter jot Portuguese military commandant Indian Army le likhisile. আগৰ ভিডিঅ'টোত কোৱাৰ দৰে মই যাবলগীয়া আছিল আন্ধেৰী স্থলত, কিন্তু মোৰ কো ট্ৰেভেলাৰ মানে আমাৰ ৰাহুল গৌতম শৰ্মা সি আছিল বাংগীৰনগৰ মেট্ৰ' ষ্টেচনৰ একদম তলতে। গতিকে লিভিং ফৰ গোৱা, এতিয়া গড়েগাঁও ইষ্ট যাওঁ, তাত বাছ আহিব। 25 মিনিটছ আছে, আমি পটাপট যাব লাগিব, নহ'লে বাছ গুচি যাব। অটো লওঁ, চলো। ইয়াৰ পৰা গড়েগাঁও ইষ্টলৈ প্ৰায় 5 কিলোমিটাৰ, আৰু মুম্বাইৰ ট্ৰেফিকৰ কথাটো জানেই। তথাপিও বাছ অহাৰ 5 মিনিট আগতেই আমি বাছ ষ্টেণ্ড পালোগৈ। গড়েগাঁও ইষ্টত আছোঁ, বাছৰ কাৰণে ৰৈ 7:30 বাছৰ টাইম আছিলে। অকণমান দেৰি হৈছে বাৰু, বিস্কুট চিস্কুট কিবাকিবি কিনি ল'লোঁ। আৰু আজি ৰাতি বাছ যাত্ৰাটো যিহেতু বহুত দীঘল, 15-16 ঘণ্টামান লাগিব, কাইলৈ দিনৰ 11টা বজাত পামগৈ। গতিকে খোৱা বোৱা বস্তু লৈ লৈছোঁ। বিজি হাইৱে, বাছত উঠোঁ, বাছত বহিলোঁ, মানে কি সোমালোঁ, চিট বিচাৰিছোঁ। এনেকুৱা শ্লিপাৰ বাছত এয়া মোৰ প্ৰথম যাত্ৰা, ৰাহুলৰো প্ৰথম। সিটো বেলেগ এক্সাইটেড। এতিয়া সময় হৈছে কিমান 11:50। আমি দেখিছিলোঁ এখন বাৰ, বাট তাৰ আগত দেখি গ'লোঁ DAR দৰবাৰ। আকৌ ভেজিটেৰিয়ান হোটেল গৈ থাকা। আমি যেনেকৈ জখলাবন্ধাত নামো, ইয়াত নাজানো মানে আমি ক'ত নামিছোঁ। প্ৰায় 4 ঘণ্টামান যাত্ৰাৰ পাছত আমাৰ গাড়ীখন খাবলৈ ৰখালে। চানা বিস্কুটেৰনো কি পেট ভৰে, গধূলিৰ পৰা একো খোৱাও নাছিলোঁ, গতিকে ইয়াতে ৰৈ ভাতকেইটা খাই ল'লোঁ। দুটা এণ্ড চিকেন কাৰাই ৰাতি 11:30 বজাত বনাবলৈ পৰা অকণ আগলৈ আহিম। লোকেশ্যনটো গম পালে কৰিলোহেঁতেন বাৰু, গম পোৱা নাই। অসমৰ জখলাবন্ধাৰ নিচিনা লোকেশ্যন তাৰ, আৰু আমাৰ উজনিৰ ফালে গ'লে জখলাবন্ধাত যেনেকৈ ৰখায় সেয়া খানা। ভাতকেইটা মিছ কৰি আছিলোঁ যেনিবা, এতিয়া খাই লওঁ। গুড মৰ্ণিং। আমি ক'ত পালোগৈ নাজানো, নাই গম নাপাওঁ বাৰু, যিহেতু নেটৱৰ্কো নাই ফোনত আৰু তেনেকৈ চেক কৰিব পৰা নাই। কেতিয়াবা 4:30 বজাতে চিপছ খাই লৈছোঁ, খাবলৈ উলিয়াইছোঁ। আৰু ইণ্ডিয়াত থাকি আমি ইউৰোপিয়ান ইউনিয়নৰ চিপছ খাই আছোঁ। ইউৰোপ হ'ল কেনেকুৱা লাগিছে জাৰ্ণি? ঠেকেচনি আৰু ভেকেশ্যনেই জাৰ্ণি ভাল লাগিছে। য়েছ, বাকী চব ভাল, আঁঠুটো খালি শুই থাকোঁতে তাতে খটককৈ মাৰি থাকে। ই সাৰ পাই গ'ল মাজতে, সেইকাৰণে মই শুলো অলপ। বাওঁ আঁঠুটো বাঢ়ে, বাকী চবেই ভালে পাইছে গোটেই জাৰ্ণিটো। ভালে পাইছে, ই দুখ পাইছে। কাৰণ এই ৰাস্তাটো মুম্বাইৰ পৰা গোৱালৈ আমাৰ 9 ঘণ্টামান জাৰ্ণি ৰাস্তা হ'লেই পাইছোঁ, বাট লাষ্ট 2 ঘণ্টাৰ পৰা মানে ঠেকেচ আছে পূৰা। এতিয়া উপায় নাই, চিপছ খাই খাই গৈ থাকা। 7:51 ইন দি মৰ্ণিং, 17 জুলাই। আমি কালি ৰাতি মুম্বাইৰ পৰা ওলাইছিলোঁ, এতিয়া গোৱা পোৱাগৈ নাই। আমাৰ হোটেললৈকে বা গোৱালৈকে এতিয়াও 144 কিলোমিটাৰ আছে। পাছফালে এখন হোটেলত চাহ খাব ৰখাইছে, গ্ৰীণ ফিল্ড নামৰ, বাট একো গ্ৰীনেৰী নাই ইয়াত। তো গৈ থাকোঁ, হোটেল বুক কৰি থোৱা আছে কালি, যিহেতু পাঞ্জিম বাছ ষ্টেণ্ডত নামি আমি ডাইৰেক্ট হোটেললৈ গ'লেই হ'ল। হোটেললৈ 27 মিনিটৰ বাট, মানে পাঞ্জিম বাছ ষ্টেণ্ডৰ পৰা। তো আৰামছে যাওঁ। বতৰ ইয়াত অলপ ক্লাউডি হৈ আছে। আই হোপ গোৱাত অলপ বতৰ ভালেই থাকে। আশা ইমান নাই, কাৰণ যিহেতু মনচুন ছিজন, গতিকে বৰষুণটো দিবই। চাহ একাপ খাওঁ, গৈ থাকোঁ। নাৰিকল গছ মানে গোৱা, এণ্ড আমি ফাইনেলি গোৱাত এণ্ট্ৰি ল'লোঁ। আমাৰ নেক্সট বাছ ষ্টেণ্ডটোৱে পাঞ্জিম বাছ ষ্টেণ্ড, তাতে নামি আমি যিহেতু 12টাত চেক ইন আছে, তাতে খাই বৈ 12টালৈকে টাইমটো স্পেণ্ড কৰি আমি কালাংগুট বিচ যাম। লেটছ গো। মোৰ 4 minutes to go. Sharma is busy in phone. চব গুৱাহাটী আৰু আধাহাতী। বাছৰ পৰা নামিলোঁ পাঞ্জিম বাছ ষ্টেণ্ডত। জেগাটো মানে কমপ্লিটলি খানাপাৰা নিচিনা,
তো আমি মাৰ্কেট ফালে গৈ আছোঁ, পাঞ্জিম মাৰ্কেট ফালে। তাত খাই বৈ হোটেল যাম। বিকজ 11টা বাজিছে, 12টাত চেক ইন হৈছে, অলপ টাইম লাগিব। 2 কিলোমিটাৰ খোজকাঢ়ি দিছোঁ। গোৱাখনত গোটেই মানে কেচিনোই কেচিনো, মেজেষ্টিক ফ্ৰাই, কিংছ কেচিনো চব উপায় নাই। আমাৰ এতিয়া খোৱাৰ দোকান বিচাৰি ফুৰিছোঁ আচলতে, তাৰপিছতে বাকীবোৰ চিন্তা কৰা হ'ব। ইমান ধুনীয়া ধুনীয়া বিল্ডিং, এইবোৰ এখন কোৰ্ট নাইবা কিবা অফিচ, গোটেই ষ্ট্ৰাকচাৰবোৰেই আৰ্টিষ্টিক ষ্ট্ৰাকচাৰ একচুৱেলি। এণ্ড এইটো বিল্ডিং চাওক না, মই ফটো এড কৰি দিম বাৰু। এইটো এটা বিল্ডিং, কিমান আৰ্টিষ্টিক বিল্ডিং এইবোৰ। যদিও বা বাছৰ পৰা নামি আমাৰ হোটেল যোৱাৰ কথা আছিল, কিন্তু আমি হোটেল নগ'লোঁ। আমি গোটেই দিনটো পাঞ্জিম ফুৰাৰ সিদ্ধান্ত ল'লোঁ। আহি আহি আমি এটা চাৰ্চ পালোঁ, বহুত পুৰণা চাৰ্চ মে বি। ৱাও, মই ইমান ডাঙৰ চাৰ্চ কেতিয়াও দেখা নাই জীৱনত। পাঞ্জিমৰ অলিয়ে গলিয়ে ঘূৰি ঘূৰি আমি সোমালোগৈ এখন ৰেষ্টুৰেণ্টত, আৰু তাতে আমি লগ পালোঁ আদাম আৰু আমান। আদামৰ ঘৰ অষ্ট্ৰেলিয়া আৰু আমানৰ ঘৰ দিল্লীত। ইণ্টাৰেষ্টিং কথাটো হ'ল, এডামে যোৱা 16 বছৰ ধৰি পৃথিৱীৰ বিভিন্ন দেশ ঘূৰি ফুৰিছে, আৰু বৰ্তমান তেওঁ আছেহি গোৱাত। এটা শব্দত ক'ব গ'লে হি ইজ এ হিপ্পি। অচিনাকি চহৰ এখনত নামিয়েই দুজন বন্ধু পোৱাটো কম সৌভাগ্যৰ কথা নে? আড্ডা পিটি পিটি খানা খোৱা হ'ল। এণ্ড দেখা যাওক এতিয়া আমি ইহঁতৰ লগতে এটা প্লেন বনাইছোঁ। আমি ওচৰতে লাইব্ৰেৰী আছে, লাইব্ৰেৰী বাইক বুক কৰিম এতিয়া। আমি স্কুটি এখন বুক কৰিছোঁ এতিয়া, 350 টকা পাৰ ডে, দুদিনৰ কাৰণে 700 টকা লৈছে আৰু তেলটো নিজৰ। ইয়াৰ পৰাই আমি বাছত উঠিম, ইয়াৰ পৰা কালাংগুটলৈ 7-8 কিলোমিটাৰ যিহেতু আছেই, গতিকে আমি আজিৰ দিনটোৰ কাৰণে স্কুটিখন লৈ লৈছোঁ আৰু কাইলৈ কাৰণে লৈ লৈছোঁ। আমি কেতিয়া ঘূৰিম তেতিয়ালৈকে ঠিক কৰা নাই, যিহেতু ফুৰি মেলিয়ে ঠিক কৰিম বাকীখিনি। মোৰ ID লৈছে আৰু ড্ৰাইভিং লাইচেঞ্চ। আমি ল'লোঁ এখন ধুনীয়া ৰঙা ফেচিনো, আৰু নতুন বন্ধুৰ সৈতে ওলাই দিলোঁ গোৱা এক্সপ্ল'ৰ কৰিবলৈ। এয়া মই স্কুটাৰখনৰ চাবি লোৱাৰ আগতে এটা ভিডিঅ' কৰি লৈছোঁ, যাতে পাছত একো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। আপোনালোকেও কেতিয়াবা বাইক নাইবা স্কুটাৰ যদি ভাড়া কৰে, তাৰ চাবি লোৱাৰ আগতে এটা ভিডিঅ' কৰি ল'ব। আমি স্কুটি ল'লোঁ, তেল ভৰালোঁ, এতিয়া ষ্টেট লাইব্ৰেৰী আহিছোঁ কিতাপ চাবলৈ। গোৱাত প্ৰথম আহি ডাইৰেক্ট কিতাপ। ডেটছ হাউ উই ট্ৰেভেল। য়েছ, ৰাহুল আমাৰ এইফালে অষ্ট্ৰেলিয়ান ফ্ৰেণ্ড এজন দিল্লীৰ। আমি লাইব্ৰেৰীৰ 4th ফ্ল'ৰলৈ আহিলোঁ। যথেষ্ট ডাঙৰ লাইব্ৰেৰী ইয়াত, গোৱাৰ হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি গোটেই ডিক্সনেৰী ছেকশ্যনটো ইয়াতে আছে। তো গোৱাত প্ৰথম আমি এক্সপ্ল'ৰ কৰা জেগাটোৱে হ'ল এটা লাইব্ৰেৰী। ষ্ট্ৰেঞ্জ ৰাইট? এনিৱে, আমি দিনটোৰ কাৰণে যদি স্কুটি বুক কৰিছোঁ, ইফালে সিফালে যামেই আমি, আৰু এইফালৰ ছাইডটো আচলতে আমি এক্সপ্ল'ৰ কৰি যাব বিচাৰিছোঁ। ইয়াৰ পাছত আমি কালাংগুট ছাইডে যাম। এতিয়ালৈকে হোটেল যোৱাই নাই আমি। ইয়াত দুটামান ইণ্টাৰেষ্টিং বস্তু দেখিছোঁ আমি। ট্ৰিটি অফ চাৰেণ্ডাৰ অফ গোৱা, যিখন ট্ৰিটিৰ যোগেদি গোৱাক চাৰেণ্ডাৰ কৰা হৈছিলে। ইউ কেন পজ এণ্ড জাষ্ট ৰিড। লেংগুৱেজ ধৰিব পৰা নাই। এইখন গোৱাৰ কমপ্লিট মেপ। এইখন হ'ল সেইখন লেটাৰ য'ত পৰ্টুগিজ মিলিটাৰী কমাণ্ডেণ্টে ইণ্ডিয়ান আৰ্মিলৈ লিখিছিলে যে গোৱা চাৰেণ্ডাৰ কৰা হ'ল। জাষ্ট পজ। I think you can't read it because it's in Portuguese, obviously. লাইব্ৰেৰীত অলপ সময় কটোৱাৰ পাছত আমি গ'লোঁ আগৰা ফোৰ্ট। এতিয়া আহক নতুন বন্ধুৰ সৈতে চিনাকি হওক। He's from Delhi, Aman, and he's Adam. Australia. He's from Australia. Yeah. Aussie. Yes, we are here in Agora Fort, and Rahul ticket cut liya. Rahul ticket cut diya? অনলাইন নাই, অনলাইন আছে, পেটিএম আছে, পেটিএম। Okay. Yes. মই টিকেট কাটি লওঁগৈ আমাৰ গীতৰ কাৰণে।